বৰ্ণালী হাজৰিকাৰ গল্প প্ৰেম, প্ৰতিশ্ৰুতি আৰু প্ৰতিদান। ভাল পোৱাৰ আন এটি নাম অভিমান। প্ৰেমে কেতিয়াও প্ৰতিদান নিবিচাৰে, কেৱল বুজিব বিচাৰে এজনে আনজনৰ হৃদয়ৰ কোমল অনুভূতিৰ অনুভৱক। প্ৰেম স্বৰ্গীয়, কিন্তু সময়ৰ সোঁতত সেই প্ৰেমেই কেতিয়াবা জীৱনৰ অভিশাপ হৈ পৰে। তেতিয়াই হয়তো জীৱনৰ গতিপথো সলনি হয়। গুৱাহাটী চহৰৰ চহকী ঘৰৰ ল'ৰা অনুজ। কিছুদিনৰ আগতে তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। বৰ্তমান পৰিয়াল বুলিবলৈ মাক আৰু অনুজ। অনুজ গুৱাহাটীৰ এটা কোম্পানীৰ ইঞ্জিনিয়াৰ। দেখাত ধুনীয়া, লগতে বৰ চৌখিনো। তেওঁৰ অফিচতে লনী নামৰ এগৰাকী যুৱতীয়ে কাম কৰে। লনীও দেখাত বৰ ধুনীয়া। প্ৰথম দৃষ্টিতে পুৰুষক বলিয়া কৰিব পৰাকৈ তাইৰ শৰীৰৰ সৌন্দৰ্য অনুজৰ চকু পৰিল লনীৰ ওপৰত। অফিচৰ ব্ৰেক টাইমত অনুজ আৰু লনী প্ৰায়ে একেখন কেণ্টিনতে দুপৰীয়া আহাৰ গ্ৰহণ কৰে। এনেকৈ লাহে লাহে তেওঁলোকৰ সাধাৰণ চাহ চিনাকি হৈছিল। তাৰপিছত দুয়োৰে ভাল লগা বেয়া লগাবোৰ শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিলে। আৰু এদিন দুয়োৰে মাজত প্ৰেমৰ গজালি মেলিল। জীৱনলৈ প্ৰেম চাগে এনেকৈ আহে। লনীৰ ঘৰ ডিব্ৰুগড়ত, সেয়ে তাই চাকৰি সূত্ৰে গুৱাহাটীত ভাড়া ঘৰ লৈ থাকে। অনুজৰ ঘৰত অকলশৰীয়া বৃদ্ধা মাক। বয়সৰ লগে লগে মাকৰ এটাই চিন্তা, পিতেকৰ বিয়াখন পাতিব লাগে। কিন্তু অনুজৰ বিয়া বাৰু পাতি নিজক বন্দী কৰাৰ ইচ্ছা নাই। সেয়েহে সি আজিকালি মাকে তাৰ আগত বিয়াৰ কথা উলিয়ালি কিবা নহয় কিবা এটা অজুহাত দেখুৱাই কথাৰ পৰা ফালৰি কাটি যায়। সময়ৰ লগে লগে অনুজ আৰু লনীৰ মিলা মিছাবোৰো ঘন হৈ আহিবলৈ ধৰিলে। অফিচৰ পৰা আজৰি হৈয়ে সি লনীৰ ভাড়াঘৰ পায়গৈ। তাইও অপেক্ষা কৰি ৰৈ থাকে অনুজলৈ, কিয়নো সি আহিলেই সিহঁত পাৰ্ক, ৰেষ্টুৰেণ্ট নাইবা কোনো বিশেষ ঠাইলৈ যাত্ৰা কৰে এজনে আনজনৰ কাষ চাপি মনৰ কথা পাতিবলৈ। এনেকৈয়ে দুয়োৰে আপোন হৈ পৰিল। অনুজৰ মাকৰ শৰীৰো লাহে লাহে কিছু বেয়া হৈ থাকিবলৈ লৈছে। মাকৰ এটাই শেষ আশা, অনুজৰ বিয়াখন। এদিন মাকক সন্তুষ্ট কৰিবলৈ অনুজে লনীক তাৰ ঘৰলৈ লৈ আহিল আৰু মাকৰ সৈতে চিনাকি কৰাই দিলে। প্ৰথম দৃষ্টিতে লনীক ভাল লাগিল অনুজৰ মাকৰো। এনেকৈয়ে তাইও অনুজৰ ঘৰলৈ অহা যোৱা কৰি থাকিবলৈ ল'লে। হঠাতে লনীৰ চাকৰি বদলি অৰ্ডাৰ আহিল। তাইও বৰ উচ্চাকাংক্ষী স্বভাৱৰ ছোৱালী, সেয়ে তাই অসমৰ বাহিৰলৈ যোৱাৰ লোভ সামৰিব নোৱাৰিলে। অনুজে বাধা দিছিল, কিন্তু তাই তাৰ কথা নামানিলে। দুই এদিনৰ ভিতৰতে তাই নিজৰ সকলো বস্তু সাজু কৰিলে আৰু অনুজৰ পৰা বিদায় লৈ মুম্বাইলৈ ঢাপলি মেলিলে। অনুজে বৰ দুখ পালে। অফিচৰ পৰা আহি আজিকালি সি অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে। তাৰ তেনে কোনো ঘনিষ্ঠ বন্ধুও নাই অকণমান বহি কথা পাতিবলৈ। ইফালে মাকক এৰি ক'ৰবাত ফুৰিবলৈও যাব নোৱাৰে। কিছুদিনলৈকে অনুজ আৰু লনীৰ ফোনৰ যোগাযোগ ঠিকেই চলি আছিল। কিন্তু লাহে লাহে লনীয়ে কামৰ অজুহাত দেখুৱাই অনুজৰ পৰা আঁতৰিবলৈ আৰম্ভ কৰিলে। অনুজে ফোন কৰিলেও আগৰ দৰে উৎকণ্ঠাৰে ফোনটো ৰিচিভ নকৰে। কেতিয়াবা ব্যস্ত আছোঁ বুলি ফোনৰ সংযোগ কাটি দিয়ে। লনীৰ ব্যৱহাৰত অনুজো আচৰিত হৈ, কিয়নো তাই তাৰ প্ৰথম প্ৰেম আছিল। লনী যে বহুত স্বাৰ্থপৰ ছোৱালী, সেই কথা অনুজে জনাই নাছিল। হয়তো অনুজে নাজানিছিল লনীৰ ভাল পোৱা এক অভিনয় বুলি। তাই তাক হৃদয়েৰে ভাল পোৱাই নাছিল। এনেকৈয়ে সময়ৰ সৈতে সলনি হৈছিল অনুজৰো মন। যদিও সি লনীক পাহৰিব পৰা নাছিল, তথাপি বাধ্য হৈছিল পাহৰিবলৈ, কিয়নো ভাল পোৱা কাৰোৰ পৰা জোৰ কৰি আদায় কৰিব নোৱাৰি। যিদৰে ফাগুনে নাঙত কৰি যোৱা গছজোপাক বহাগে সেউজীয়া সপোন এটা গুজি দিয়ে, ঠিক তেনেদৰেই অনুজেও ভাবিছিল তাৰ সপোনবোৰ পূৰাবলৈও এদিন নিশ্চয় কোনোবা আহিব আৰু আঁতৰাই পেলাব তাৰ জীৱনৰ বিষাদ বেদনাবোৰ। বসন্ত কৃষ্ণচূড়াৰ ৰঙা ৰঙে অনুজৰ ওঠত আঁকি দিলে এটি আশা ভৰা হাঁহি, যিদিনা অনুজে পাহিক দেখা পালে। তাই যোৰহাটৰ পৰা গুৱাহাটীলৈ পঢ়িবলৈ আহিছে। সন্দিকৈ মহাবিদ্যালয়ৰ স্নাতকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী। অনুজৰ সম্পৰ্কীয় ভনীয়েক এজনী পাহিৰ বান্ধৱী। সেই এদিন অনুজে তাইৰ লগত পাহিক দেখা পাই ওচৰলৈ আহি চিনাকি হ'ল।
পাহি বৰ শান্তশিষ্ট ছোৱালী। তাই কেৱল পঢ়া শুনাতে ব্যস্ত থাকি ভাল পায়, কিয়নো মাক দেউতাকৰ মনৰ আশাবোৰ তাই পূৰণ কৰিব লাগে। পাহি কলেজ হোষ্টেলতে থাকে, লগতে থাকে অনুজৰ সম্পৰ্কীয় ভনীয়েক। আজিকালি অনুজে মাজে মাজে পাহিৰ কথা ভাবে। কেতিয়াবা বন্ধ থাকিলে ভনীয়েকৰ খবৰ কৰিবলৈ বুলি কলেজলৈও আহে, কিন্তু তাৰ মনৰ কথা কাকো ক'ব নোৱাৰে। সময়বোৰ আগবাঢ়িল। লাহে লাহে পাহিয়েও স্নাতকৰ অন্তিম বৰ্ষৰ পৰীক্ষা দিলে, অপেক্ষা মাথো ৰিজাল্টলৈ। অৱশেষত সকলোৰে আশীৰ্বাদ লৈ পাহিয়ে অৰ্থনীতি বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পালে। আত্মীয়সকলে মৰম শুভেচ্ছাৰে তাইক উপচাই পেলালে। পাহিৰ ৰিজাল্টৰ খবৰ অনুজেও লৈছে। সি বহুত সুখী, কিয়নো এতিয়া তাই অন্তত গুৱাহাটী বিশ্ববিদ্যালয়তে MA পঢ়িব। তাৰ হৃদয়ত সাঁচি ৰখা কথাবোৰ তাইক ক'ব পাৰিব। অনুজৰ মাকৰ শৰীৰ ক্ৰম বেয়া হৈ আহিছে। মাকৰ আশাটো পূৰণ কৰিব নোৱাৰিলে মাকৰ আত্মাই হয়তো শান্তি নাপাব। সেয়ে অনুজে সিদ্ধান্ত ল'লে পাহি ঘৰৰ পৰা আহিলেই সকলো কথা খুলি ক'ব। পাহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী। তাইৰ অমায়িক গুণটোৰ বাবে তাই সকলোৰে প্ৰিয়। এদিন অনুজে পাহিক লগ কৰিবলৈ আহিল। তাইলৈ কিবা খোৱা বস্তুও লৈ আহিছে। তাইৰ বহু সময় সৈতে কথা বতৰা পাতি সেইদিনাও সি একো নোকোৱাকৈয়ে গুচি গৈছিল। যোৱাৰ সময়ত সি তাইৰ নম্বৰটো লৈ গৈছিল। কম বুলি ভাবি থকা সহজ কথাবোৰোচোন কেতিয়াবা বৰ কঠিন হৈ পৰে। সময়ো পৰিৱেশে কেতিয়াবা আমাৰ মনৰ বিপৰীতে গতি লয়। হয়তো পাহিৰ ব্যক্তিত্বৰ বাবেও অনুজে কথাবোৰ ক'বলৈ কিছু অপ্ৰস্তুত হৈছে। কিছুদিনৰ পিছত অনুজে পাহিলৈ ফোন কৰিলে আৰু তাইক এটা কথা সুধিবলৈ অনুমতি বিচাৰিলে। পাহিয়ে তেতিয়ালৈকে ভবা নাছিল যে অনুজে তাইক বিয়াৰ প্ৰস্তাৱ আগবঢ়াব। অনুজে মাকৰ পৰা আৰম্ভ কৰি ঘৰৰ সকলো কথা কৈ গ'ল আৰু পাহিয়ে মনে মনে শুনি থাকিলে। তাইৰ কাণ দুখন গৰম হৈ গৈছিল, কিয়নো কেতিয়াও নভবা কথা এটা অনুজে তাইক ক'লে। তাই ভাবিলে জীৱনৰ এনে এটা ডাঙৰ সিদ্ধান্ত তাই অকলে কেনেকৈ ল'ব। সেইদিনা গোটেই ৰাতিটো তাই সাৰ পায়ে থাকিল। বিশেষকৈ অনুজৰ মাকলৈ তাইৰ বৰ দুখ লাগিল। এফালে অনুজ, আনফালে তাইৰ ঘৰখন আৰু তাইৰ ভৱিষ্যতৰ সপোনবোৰ। বহু কথাই তাইক হেঁচা মাৰি ধৰিলে। কথাবোৰ তাই ঘৰত এতিয়াই ক'ব নোৱাৰে, কিয়নো তাই ঘৰৰ পৰা দুচকুত এটা সপোন বান্ধি আনিছে। দেউতাকৰ আশাবোৰত তাই চেঁচা পানী ঢালিব নোৱাৰে। সেয়ে তাই সিদ্ধান্ত ল'লে এদিন অনুজৰ ঘৰলৈ গৈ তাৰ বৃদ্ধা মাকক চাই আহিব। সেইমতেই তাই অনুজক কথাটো জনালে। নিৰ্দিষ্ট দিনত অনুজ আহি কলেজৰ পৰা তাইক তাৰ মাকৰ ওচৰলৈ লৈ গ'লহি। সময়ে কেতিয়া কাক কি উপহাৰ দিয়ে সেয়া কেৱল সময়েহে জানে। সময়ৰ তাগিদাত কাৰোবাৰ সুখৰ বাবে মনে ভবা কথাবোৰ সলনি কৰিব লগা হয়। ত্যাগৰ বুকুতে লুকাই থাকে জীৱনৰ মাদকতা। জীৱনৰ সুখ আৰু প্ৰাপ্তিবোৰ তাতেই পোৱা যায়। অনুজৰ গভীৰ প্ৰেমক প্ৰত্যাখ্যান কৰি লনি ক'ৰবাত হেৰাই গ'ল। আনফালে পাহিয়ে অনুজৰ সুখৰ বাবে অনিচ্ছা সত্ত্বেও অনুজৰ ভালপোৱাক আঁকোৱালি লৈ এতিয়া জীৱনৰ সপোনবোৰ দিঠক কৰিলে।